নমস্কাৰ মই আজি আপোনালোকক আমাৰ আভা বা অৰাটো কেনেকৈ পৰিষ্কাৰ কৰিব লাগে সেইটো দেখুৱাই দিবলৈ লৈছোঁ। এটা আমাৰ এইটো যিটো ফিজিক্যাল বডি অৰ্থাৎ আমাৰ যিটো আমি দেখা পাওঁ এই শৰীৰটোৰ ওপৰেদি 1 ফুট মানে বহলেদি আন এটা শৰীৰ থাকে যিটো আমাৰ এনাৰ্জি বডি। মূৰৰ পৰা কণীৰ চেপত মূৰৰ পৰা মাছখিনি ডাঙৰ আকৌ ভৰিলৈকে সৰু হৈ যায়, তেনেকুৱাকৈ এটা আভা থাকে, এটা অৰা থাকে। গতিকে এই অৰাটোত বিভিন্ন কাৰণত নিগেটিভিটি আহিব পাৰে, বিভিন্ন কাৰণত নিগেটিভিটিৰ কাৰণে অৰাটো আমাৰ কেতিয়াবা দুৰ্বল হৈ যায়, ফলত আমি বেমাৰী হৈ পৰোঁ। গতিকে এই অৰাটো আমি যদি ৰেইকিৰ নিয়ম অনুসৰি ৰেইকিৰ দ্বাৰা চাফা কৰোঁ, অৰা ক্লিন কৰোঁ, তেতিয়াহ'লে আমি এই বেমাৰবোৰৰ পৰা বাচি থাকিব পাৰোঁ। গতিকে আমি অৰাটো কেনেকৈ ক্লিন কৰিম তাৰ নিয়মখিনি মই আজি কৈ দিবলৈ লৈছোঁ। এতিয়া প্ৰথমতে আমি কি কৰিম, প্ৰথমতে যিসকলে ৰেইকি শিকিছে তেওঁলোকে ৰেইকি আবাহন কৰিব বা শিকিলে বা আমি ৰেইকি শিকিবই লাগিব। ৰেইকিৰ দ্বাৰাহে আমি অৰা ক্লিন কৰিব পাৰিম। গতিকে ৰেইকি আমি আবাহন কৰিলোঁ, ৰেইকি মাতিলোঁ, মোৰ হাতলৈ ৰেইকি আহিব আৰু তাৰ লগে লগে কি কৰিম যে মই অগ্নিদেৱকো মাতি ল'ব পাৰোঁ। মোৰ সন্মুখত মই অগ্নিদেৱক মাতি ল'ম আৰু গোটেইখিনি কাম যিমানখিনি আমি কৰিম সেই কামখিনি কৰাৰ সময়ত আমি চকু মুজি থাকিব লাগিব, যাতে আমি ভিজুৱেল কৰিব পাৰোঁ, মনৰ চকুৰে চাব পাৰোঁ। চকু মুজি থাকিম, ৰেইকি আবাহন কৰিলোঁ, অগ্নিদেৱতাকো আবাহন কৰি ল'লোঁ আমাৰ সন্মুখত। নতুবা আমি অগ্নিদেৱতাক যদি আবাহন নকৰোঁ, আমি এটা পাত্ৰত, ডাঙৰকৈ এটা পাত্ৰ অলপমান, তাতে নিমখ আৰু পানী ৰাখিব পাৰোঁ ওচৰত, যাতে আমি সেই আমাৰ অৰাৰ পৰা ওলোৱা নিগেটিভিটিখিনি আমি সেই তাত থ্ৰ' কৰিব পাৰোঁ, পেলাই দিব পাৰোঁ, নাইবা অগ্নিদেৱক মাতি ল'ম যাতে জ্বলাই দিব পাৰোঁ। এতিয়া নিয়ম অনুসৰি আমি ৰেইকি মাতিলোঁ, ৰেইকি আবাহন কৰিলোঁ, আমাৰ হাতলৈকে ৰেইকি আহিল, আমাৰ চাৰিওফালে ৰেইকি আছে। এতিয়া আমি আভাটো পৰিষ্কাৰ কৰাৰ কাৰণে আমি কি কৰিম, আমাৰ সোঁ হাতৰ ৰেইকিৰে বাওঁফালটো চাফা কৰিম 4টা ষ্টেপত, আকৌ বাওঁফালৰ ৰেইকিৰে সোঁফালটো চাফা কৰিম 4টা ষ্টেপত। অৰ্থাৎ 4টা ষ্টেপ কোনকেইটা, মূৰৰ পৰা পেটলৈকে, পেটৰ পৰা কঁকাললৈকে, কঁকালৰ পৰা আঁঠুলৈকে, আঁঠুৰ পৰা ভৰিলৈকে, পতালৈকে। আকৌ এনেকুৱা বাওঁফালে মূৰৰ পৰা পেটলৈকে, পেটৰ পৰা কঁকাললৈকে, কঁকালৰ পৰা আঁঠুলৈকে, আঁঠুৰ পৰা আকৌ ভৰি পতালৈকে। আমি যদি বিচনাত বহি কৰোঁ তেতিয়াহ'লে ভৰিখন মেলি থ'ম, আৰু নাইবা আমি বহি থাকিও কৰিব পাৰোঁ। আৰু যদি আনৰ কৰোঁ তেতিয়াহ'লে আমি মানুহজনক থিয় কৰি ৰাখি তেনেকৈ কৰিব পাৰিম। এতিয়া আমি অৰাক ক্লিন কৰাৰ আগে আগে ৰেইকিক অনুৰোধ কৰিম, সেই ৰেইকি শক্তি, চকু মুজি থাকিম আমি, সেই ৰেইকি শক্তি প্লিজ মোৰ যদি হয় মোৰ অৰাটো ক্লিন কৰা, মনেৰে ক'ব লাগিব, ক্লিন কৰা 3বাৰ ক'লোঁ। এতিয়া মোৰ হাতত থকা ৰেইকি কৰিম, মোৰ সোঁ হাতৰ ৰেইকিৰে বাওঁফাল প্ৰথমতে চাফা কৰিম 4টা ষ্টেপত। চকু মুজি আছোঁ, মই চকু মুজি কি ক'ম, ৰেইকি থৈ দিলোঁ লেতেৰাবোৰ, ৰেইকি বুলি ক'লোঁ, 3rd টাইম লৈ আহিম লেতেৰাবোৰ, আহি অগ্নিত ফুৱাই দিম, ফু মাৰি দিলোঁ, অগ্নিদেৱতালৈ উৰি গ'ল এই লেতেৰাখিনি। তাৰপিছত আকৌ ইয়াৰে পৰা আকৌ ক'ম ৰেইকি কঁকালৰ পৰা আকৌ 3বাৰত লৈ আহিম, ফুৱাই দিলোঁ। আকৌ তেনেকৈ কঁকালৰ পৰা আঁঠুলৈকে এটা ষ্টেপ, ৰেইকি এবাৰত ক'লোঁ থৈ দিলোঁ, ৰেইকি চুচি নিলোঁ থৈ দিলোঁ, আকৌ ৰেইকি বুলি কৈ লৈ আহিলোঁ, ফুৱাই দিলোঁ। এবাৰ আঁঠুৰ পৰা আকৌ ভৰিলৈকে ৰেইকি বুলি কৈ ফুৱাই দি লৈ গ'লোঁ, জ্বলাই দিলোঁ। ঠিক একেই বস্তুটো ৰেইকি বুলি ক'লোঁ, ফুৱাই দিলোঁ, জ্বলি গ'ল। আকৌ ৰেইকি ফুৱাই দিলোঁ। এতিয়া সন্মুখৰ ফালটোত মই কি কৰিম, 2টা পাৰ্টত ৰেইকি পেটৰ পৰা তেনেকৈ জ্বলালোঁ, আকৌ ৰেইকি থৈ দিলোঁ, ৰেইকি ৰুট চক্ৰৰ পৰা এনেকৈ লৈ আহিলোঁ। এতিয়া পিছফালখন চাফা কৰিম, ফ্ৰণ্টৰ ফালে মই চকু মুজি আছোঁ, ভিজুৱেল কৰিছোঁ, মই পিছফালখন চাফা কৰি আছোঁ, কিন্তু কৰিছোঁ মই সন্মুখত বাওঁখনেৰে। ৰেইকি তেনেকৈ ফুৱাই দিলোঁ। মোৰ গোটেই চাৰিওফালটো মই ৰেইকিৰে মোৰ অৰাটো ক্লিন কৰিলোঁ, তেনেকৈ ক্লিন কৰা হৈ গ'ল। তাৰপিছত মোৰ অৰা ক্লিন হ'ল বুলি মনেৰে মই এফাৰ্মেশ্যন দিম যে মোৰ অৰা ক্লিন হৈ গ'ল। ধন্যবাদ।